নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ সন্মুখত লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। আজি হৈছে 16 ফেব্ৰুৱাৰী। এই ধৰণৰ বাতৰি নিউজ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো খবৰ হৈছে নেইক জিম্মেলৈ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ভূমি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্ত সোৰেনক। অহা 22 ফেব্ৰুৱাৰীলৈকে নেইক জিম্মেলৈ প্ৰেৰণ কৰে হেমন্ত সোৰেনক। ইয়াৰ পূৰ্বে সোৰেন গ্ৰেপ্তাৰৰ পিছৰ পৰাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফোৰ্সমেণ্ট ডাইৰেক্টৰৰ জিম্মাত আছিল। সোৰেনক প্ৰতিনিধিত্ব কৰা এডভোকেট জেনেৰেল ৰাজীৱ ৰঞ্জনে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জামিনৰ বাবে শীঘ্ৰেই আবেদন দাখিল কৰা হ'ব বুলি উল্লেখ কৰে। পৰৱৰ্তী খবৰটো হ'ল আজিৰ পৰা আৰম্ভ হ'ল মেট্ৰিকৰ পৰীক্ষা। মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব আজিৰ পৰা। এই পৰীক্ষা অনুষ্ঠিত হ'ব 16 মাৰ্চলৈ চলিব। চলিত বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যৰ মুঠ 913টা কেন্দ্ৰত অনুষ্ঠিত হ'ব আৰু পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 4,27,922 গৰাকী। একাধিক নতুন নিয়ম সংযোজন কৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে সেৱা। এইবাৰ পৰীক্ষাত 4টা বিষয়ত পৰীক্ষাৰ্থীয়ে OMR শীট ব্যৱহাৰ কৰিব লাগিব। সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ত পৰীক্ষাৰ্থীসকলে OMR শীট ব্যৱহাৰ কৰিব লাগিব। এই 4টা বিষয়ৰ প্ৰতিটো বিষয়ত মুঠ 90 নম্বৰৰ প্ৰশ্ন থাকিব বুলি জানিব পৰা গৈছে। এই 4টাকৈ বিষয়ত 45টা 1 নম্বৰৰ প্ৰশ্ন থাকিব আৰু বেলেগ এখন উত্তৰ বহীত পৰীক্ষাৰ্থীৰে 45 নম্বৰৰ দীঘল উত্তৰ লিখিব লাগিব। সেৱাই নিৰ্ধাৰণ কৰি দিয়া সময় অনুসৰি আৰম্ভ হ'ব পৰীক্ষা। নিৰ্ধাৰিত সময়তকৈ 10 মিনিট আগতে পৰীক্ষাৰ্থীসকলে কেন্দ্ৰত উপস্থিত হ'ব লাগিব। ইফালে বহাগ বিহুৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে চেষ্টা কৰিছে সেৱাই। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক দলসমূহে লাভ কৰা দান বৰঙণিৰ টকাৰ পৰিমাণ উল্লেখ কৰিলে। 2018 চনৰ পৰা ৰাজনৈতিক দলসমূহে ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে লাভ কৰা ধনৰ পৰিমাণ এনে ধৰণৰ। বিজেপি দলে লাভ কৰিছে 6,566.12 কোটি টকা। কংগ্ৰেছ দলে লাভ কৰিছে 1,123.31 কোটি টকা। অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে লাভ কৰিছে 1,092.98 কোটি টকা। BJD দলে লাভ কৰিছে 774 কোটি টকা। DMK দলে লাভ কৰিছে 616 কোটি টকা। TRS দলে লাভ কৰিছে 383.65 কোটি টকা। YSR দলে লাভ কৰিছে 382.65 কোটি টকা। TDP দলে লাভ কৰিছে 146.6 কোটি টকা। SHS দলে লাভ কৰিছে 101.38 কোটি টকা আৰু আম আদমি পাৰ্টিয়ে লাভ কৰিছে 94.28 কোটি টকা। আজিৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ কাৰণে 7খন এইমছ মুকলি কৰিলে। নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্য খণ্ডত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে প্ৰধানমন্ত্ৰীয়ে শীঘ্ৰেই নতুন 7খন এইমছ দেশবাসীৰ বাবে উৎসৰ্গিত কৰিব। 16 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে ৰেৱাৰী এইমছৰ আধাৰশিলা স্থাপন কৰিব। এইমছৰ স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে চৰকাৰে প্ৰায় 10,200 কোটি টকাৰ বৃহৎ পুঁজি আবণ্টন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এইমছৰ কেইখন নিৰ্মাণ হৈছে ক্ৰমে গুজৰাটৰ ৰাজকোট, বাটিণ্ডা, পাঞ্জাবৰ ৰায়বেৰেলী, পশ্চিমবংগৰ কল্যাণী, অন্ধ্ৰপ্ৰদেশৰ মংগলাগিৰি আৰু জম্মু কাশ্মীৰৰ অৱন্তিপুৰ। এই 7খন এইমছ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে মুছলমান ৰাষ্ট্ৰত মন্দিৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মন্দিৰ নিৰ্মাণ কৰা হয় সৌদি আৰবৰ আবুধাবি চহৰৰ আল ৰহবাৰ নামৰ ঠাইত। মন্দিৰটো নিৰ্মাণ কৰা হয় 27 একৰ ভূমিত।
উক্ত মন্দিৰ নিৰ্মাণৰ ভূমি আবণ্টন দিয়ে সৌদি আৰব চৰকাৰে। সৌদি চৰকাৰে ভূমি আবণ্টন দিয়া ভূমিত মন্দিৰ নিৰ্মাণ হয়। সৌদি আৰবত বসবাস কৰা হিন্দুসকলৰ বাবে উৎসৰ্গিত কৰিলে নৰেন্দ্ৰ মোদীয়ে মন্দিৰখন।